নমস্কাৰ ট্ৰু অসমলৈ আপোনালোক সকলোকে স্বাগতম আপোনালোক সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে অৰুণোদয়ৰ নতুন কিস্তি আৰু নতুন ঘোষণালৈ নহয়নে মই জানো যে আপোনালোকৰ মনত হাজাৰটা প্ৰশ্ন টকা কেতিয়া আহিব এই নতুন কিতাপখনৰ অৰ্থ কি আৰু আটাইতকৈ ডাঙৰ কথা চৰকাৰে যে এলপিজি গ্যাস সংযোগৰ বিষয়ে কিবা এটা কৈছে হেইটো সঁচাকৈ ফ্ৰী হ'বনে যদি হয় কেনেকৈ পাম এই সকলোবোৰ উত্তৰ লৈ আহিছো আজি মই মন কৰিব এই ভিডিঅ'টোত এনে কিছুমান জৰুৰী তথ্য আছে যিবোৰ নাজানিলে আপুনি প্ৰতি মাহে পাবলগীয়া 1250 টকা আৰু অন্যান্য সুবিধাৰ পৰা বঞ্চিত হ'ব পাৰে গতিকে এটা মুহূৰ্ত স্কিপ নকৰিব শেষলৈকে চাব প্ৰথমে আহক চৰকাৰৰ ফালৰ পৰা অহা আটাইতকৈ ডাঙৰ খবৰটো জানো অসম চৰকাৰে অৰুণোদয় 3.0 সন্দৰ্ভত কেবাটাও অতি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এইবাৰ কেৱল 1250 টকাই নহয় ইয়াৰ সৈতে মহিলাসকলৰ জীৱনশৈলী উন্নত কৰিব পৰা আৰু কিছুমান আঁচনি সংযোগ কৰা হৈছে যাৰ ভিতৰত অন্যতম হৈছে এলপিজি গ্যাস সংযোগৰ সুবিধা ইয়াৰ অৰ্থ কি হেয়া মই আপোনালোকক বিশদভাৱে জনাম চৰকাৰৰ উদ্দেশ্য স্পষ্ট অৰুণোদয় কেৱল আৰ্থিক সাহায্য নহয় ই মহিলা সবলীকৰণৰ এক পূৰ্ণাংগ অভিযান এতিয়া আহো আটাইতকৈ জ্বলন্ত প্ৰশ্নটোলৈ যিসকলৰ ঘৰলৈ অৰুণোদয়ৰ নতুন কিতাপখন আহিছে তেওঁলোকে এতিয়া কি কৰিব লাগিব মন কৰিব এই কিতাপখন পোৱাটোৱে শেষ নহয় আপুনি দুটা কাম নকৰিলে আপোনাৰ সকলো প্ৰচেষ্টা বিফলে যাব পাৰে এক তাৎক্ষণিকভাৱে আধাৰ লিংক কৰক আপোনাৰ বেংক একাউণ্টটো আধাৰৰ সৈতে লিংক NPCI মেপিং থকাটো অতি জৰুৰী যদি আপোনাৰ বেংক একাউণ্টত আধাৰ লিংক নাই তেন্তে আপুনি অতি সোনকালে নিজৰ বেংকলৈ গৈ NPCI মেপিং কৰাই লওক আপুনি বেংকক ক'ব মই অৰুণোদয়ৰ আঁচনিৰ ধন পাম মোৰ একাউণ্টটোত আধাৰ লিংক কৰি দিয়ক এইটো নকৰিলে আপোনাৰ টকা একাউণ্টত নুসুমাব 2 তথ্য পৰীক্ষা আৰু শুদ্ধকৰণ নতুন কিতাপখনত আপোনাৰ নাম স্বামীৰ নাম বেংক একাউণ্ট নম্বৰ আধাৰ নম্বৰ আদি সকলো তথ্য সঠিকভাৱে আছে নে নাই পৰীক্ষা কৰক যদি কোনো ভুল দেখিছে তেন্তে লগে লগে নিজৰ গাঁও পঞ্চায়ত বা পৌৰসভা কাৰ্যালয়ত যোগাযোগ কৰি শুধৰাই লওক এটা সৰু ভুলৰ বাবেও আপোনাৰ আবেদন বাতিল হ'ব পাৰে বহুতহে প্ৰশ্ন টকা কেতিয়া একাউণ্টত পৰিব কেতিয়া পাম এই 1250 টকা চৰকাৰী সূত্ৰ অনুসৰি অৰুণোদয় 3.0ৰ প্ৰথম কিস্তি এই নহৰ ভিতৰতে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা দিয়াৰ সম্পূৰ্ণ প্ৰস্তুতি চলি আছে সম্ভৱতঃ মাহৰ শেষৰ ফালে বা প্ৰথম সপ্তাহত আপোনাৰ একাউণ্টত টকা সুমাব পাৰে কিন্তু কেৱল সঠিক বেংক লিংক আৰু তথ্য সঠিক থকা হিতাধিকাৰীসকলেহে এই ধন লাভ কৰিব গতিকে মই কোৱা তামকেইটা সোনকালে কৰি লওক যেতিয়াই নিৰ্দিষ্ট তাৰিখ ঘোষণা হ'ব ট্ৰু অসমত আপোনালোকক লগে লগে জনাই দিয়া হ'ব এতিয়া আহো সেই ডাঙৰ চমকটোলৈ এলপিজি গ্যাস সংযোগৰ সুবিধা চৰকাৰে অৰুণোদয়ৰ হিতাধিকাৰীসকলক উজ্জ্বলা আঁচনিৰ সৈতে সংযোগ কৰি এক বিশেষ সুবিধা দিয়াৰ কথা ঘোষণা কৰিছে ইয়াৰ অৰ্থ হৈছে যিসকল মহিলাৰ এতিয়াও এলপিজি গ্যাস সংযোগ নাই তেওঁলোকে অৰুণোদয়ৰ জৰিয়তে এই সুবিধা লাভ কৰিব পাৰে এই আঁচনিৰ অধীনত আপুনি চিলিণ্ডাৰ আৰু ষ্টোভ পাবলৈ সক্ষম হ'ব এইটো এক অভূতপূৰ্ব পদক্ষেপ যিয়ে অসমৰ মহিলাসকলৰ স্বাস্থ্য আৰু জীৱনশৈলীত এক বিপ্লৱ আনিব এই বিষয়ে বিশদ জাননী চৰকাৰৰ ফালৰ পৰা সোনকালে আহিব আৰু আমি আপোনাক সেই সম্পূৰ্ণ প্ৰক্ৰিয়াটো বুজাই দিম বন্ধুসকল অৰুণোদয় আঁচনি কেৱল 1250 টকাৰ এটা পুৰস্কাৰ নহয় ই অসমৰ মহিলাসকলৰ বাবে এক নতুন পুৱা চৰকাৰৰ এই নতুন ঘোষণাবোৰে মহিলাসকলক কেৱল আৰ্থিকভাৱে নহয় সামাজিকভাৱেও অধিক শক্তিশালী কৰি তুলিব গতিকে মই কোৱা জৰুৰী কামবোৰ সময়মতে কৰি লওক যাতে আপুনি কোনো সুবিধাৰ পৰা বঞ্চিত নহয় যদি আপুনি এই ভিডিঅ'টো চাই অলপো উপকৃত হৈছে তেন্তে এটা লাইক কৰিবলৈ নাপাহৰিব লগতে এনেকুৱা আৰু গুৰুত্বপূৰ্ণ খবৰ লগে লগে পাবলৈ ট্ৰু অসম চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষৰ ঘণ্টা আইকনটো টিপি অল নটিফিকেশ্যন অন কৰি থওক যদি আপোনাৰ মনত এই আঁচনি সন্দৰ্ভত আন কিবা প্ৰশ্ন আছে তেন্তে তলত কমেন্ট বক্সত সুধিব পাৰে মই আপোনাৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আপোনালোক সকলোৱে সুখেৰে থাকক সুস্থ থাকক আকৌ লগ পাম আন এটা নতুন ভিডিঅ'ত ধন্যবাদ জয় আই অসম